আজি মই মোৰ মিনি ভ্লগটো অফিচৰ বাথৰুমৰ পৰা আৰম্ভ কৰিলোঁ। এয়া চাওকচোন অফিচৰ কৰিডৰটো ইমান ধুনীয়া লাগিছে গছপুলিকেইটাৰে। আৰু মই মোৰ পিচিত পুৱাৰ বুলেটিনখন এক্সপোৰ্ট হ'বৰ কাৰণে ৰাখিছোঁ। আৰু এতিয়া মই পুৱাৰ বুলেটিনখন লাইভ চলাম ফেচবুকত। আৰু এইজনী হৈছে মোৰ কালিগ সংগীতা বা ফটো উঠি থকা বুলি ভাবিছিলে। ভাবিলোঁ একাপ চাহকে খাই লওঁ, কিন্তু বাহিৰত ইমান ৰ'দ দিছে, বাপৰে কি যে কম, বহুত ৰ'দ দিছে বাহিৰত। এই চাহকাপ আৰু বিস্কুটখন খাবলৈ বহুত ভাল লাগে। আমাৰ আকৌ অফিচত ৰুলছ এটা আছে, বাহিৰৰ চেণ্ডেল ভিতৰত নিব নোৱাৰি, আকৌ ভিতৰৰ চেণ্ডেল বাহিৰত নিব নোৱাৰি। চাহ খাই আহি দেখিলোঁ নিউজ কাটিবলৈয়ে নাই, সেইবাবে ভাবিলোঁ নিপু আৰু পেটালকে এবাৰ চাই লওঁ। চাহ খাই আহি আকৌ একাপ চাহ পালোঁ। এটা বস্তু দেখুৱাওঁ আপোনালোকক, এয়া চাওকচোন কি লিখা আছে। গছত উঠি চাবলৈ গৈছিল মহিলাই গা ধোৱা, বাপৰে।